তো ফাইনেলি 202টা খটখটি উঠাৰ পিছতো এনেকৈ উঠিব লাগিব। গাড়ী যাওঁ নাযাওঁ অৱস্থা কি আছে। তো হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আপোনালোকে আজি অলৰেডি থাম্বনেইলটো চাই গম পালেই যে ভিডিঅ'টো কিমান ধামাকা হ'বলৈ গৈ আছে। তো বলক এই ধামাকা ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ। আৰু বৰ্তমান বাজিছে 5টা। তো একদম ধুনীয়া এটা পৰিৱেশৰ মাজত এইফালে একদম দেখিছে কিবা গছ পুৰা ধুনীয়াকৈ ফুলি আছে ফুল। আৰু বলক এই ধুনীয়াকৈ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। এশটা আছে নে হিচাপ কৰা? এতিয়া হিচাপ কৰা আকৌ, তই হিচাপ কৰি চাওঁ বুলি ক'লে। জাম দিয়া আকৌ, জাম দিয়া। এতিয়া আমি ক'ৰ পালোহি? দেৰগাঁও পাৰ হৈ আহিলোঁ। পাৰ হৈ সেই বৰগছৰ তলত এইফালে ট্ৰল গেট এখন বনি আছে, এখন ৰখি আছে। ধৰ চাহ পালোঁ, এইডোখৰতে ৰখিলোঁ। নুমলীগড় পালোহি আৰু চাহটো পোৱা নাই বৰ্তমানলৈকে। এয়া আমাৰ নতুন ব্লগাৰ। ব্ৰেডৰ পিছত এইবাৰ আহি গ'ল পুৰি, আৰু এইফালে বনাই আনিছে এইগৰাকী বাইদেউ। খালি আলুটো অকণমান দেৰি গ'ল, চুলি ঠিক কৰি থাকোঁতে। তো ফাইনেল টিকেট কাটি ল'লোঁ, আৰু এতিয়া এইফালে আহি গ'ল কাকচ চাং। টিকেট দামটো বেছি নহয় বা 100 টকা 4 হুইলত, বাকী 2 হুইলাৰ 50 টকা। তো ফাইনেলি আহি পাই গ'লোহি কাকচ চাং। আৰু এইফালে দেখিছে বহুত ধুনীয়া পৰিৱেশ, কিন্তু অলপ দেৰি পিছত বৰষুণ দিব, কাৰণ গম পাইছোঁ পূৰা গাজনি চাজনি মাৰি আছে। ইয়াতকৈ পায় এখন দোকান। এতিয়া মইতো তলেদিয়ে যাম, কাৰণ এনেই প্ৰথম এয়া পানী, ঠাণ্ডা ঠাণ্ডা পানী, বেগ চেগ লৈ আহিছোঁ। পেণ্ট চেণ্ট তিতিলে অলৰেডি, একো নাই, কাৰণ আহিছোঁ যেতিয়া ফূৰ্তি কৰি যাম। বহুত ধুনীয়া সঁচাকৈ, বহুত ধুনীয়া একদম। ইমান দেৰি এইফালৰ পৰা খোজকাঢ়ি আহোঁতে এইখন এখন দোকান। যথেষ্ট ভাগৰ লাগিছে, আৰু বতৰ বহুত বেয়া, আৰু এইফালে যাবলগীয়া আছে, যথেষ্ট দূৰ যাবলগীয়া আছে। তই গৈ থাকোঁ লাহে লাহে। তো ফাইনেলি আমি পাবহি হৈ গ'ল, আৰু সেইটো দেখি আছে এইটোৱে হয় এইটো বিখ্যাত কাকচাং ৱাটাৰফল।
ইমান কষ্টৰ ফলত আহি পালোহি এয়া হৈ গ'ল কাকচাং ৱাটাৰফল তো ফাইনেলি ৱাটাৰফল চাই হৈ গ'ল আৰু ইমান বেছি মানে বোকা বোকা হৈ থকাৰ কাৰণে তললৈ যাব নোৱাৰিলোঁ আৰু অলপ দেৰি পিছত বেলেগ এটা জেগালৈ গৈ আছোঁ ব'লক ক'ত যাম আকৌ বেলেগ এটা গন্তব্য আৰু খাবলৈ আছে যথেষ্ট ভোকো লাগিছে খাবলৈ আছে আৰু এয়া আমাৰ সকলো পূৰা ব্যস্ত হৈ আছে বৰ্তমান সময়ত আৰু আজি মানুহ বহুত বেছি কম মানে আজি কিবা আজি সোমবাৰ নেকি মঙলবাৰ দেওবাৰ দিনটোত মানুহ বহুত হয় বুলি ক'লে কিন্তু আজিৰ দিনত মানে আপোনাৰ মানুহ বহুত কম হৈ আছে আৰু ইয়াৰ পিছত বেলেগ এডোখৰ জেগা আমি ভাবি আছোঁ যদি সময় মিলে তেতিয়াহ'লে আমি বেলেগ এডোখৰ জেগালৈ যাম আৰু আপোনালোকক দেখাম এয়া ফাইনেলি আমি মানে আহি পাই গ'লোঁ সকলোৱে খানা খানাটো কেনেকুৱা খানা ভাল হৈছেনে ঘৰৰ পৰা লৈ আহিছিলোঁ আমি আৰু ইয়াত মানে অলৰেডি নাপায় এইখন দোকানখন ইমান হেৰি নহয় আচলতে এবাৰ ভালে গ'লোঁ ঘৰৰ পৰা ভাত লৈ আহিছিলোঁ ভাত পোলাও মাংস বনাই লোৱা হৈছিলে তেওঁ পূৰা লোৱাত ব্যস্ত চাবলৈ সময় নাই নেক্সট লোকেশ্যন পাই গ'লোঁ সেই এয়া নুমলীগড় আৰু এইফালে আছিলে বাবা থান আৰু অকণ পিছত আমি বাবা থান মানে পুৰণাখনলৈ যাম নতুনখন পালোঁহি অলৰেডি ত' ফাইনেলি পাই গ'লোঁহি বাবা থানত মানে পুৰণাখনলৈ আহিলোঁ আৰু যথেষ্ট দেখিছে মানে বহুত ওখ চিৰি বগাব লাগিব বহুত ওপৰলৈ যাব লাগিব এইফালে পাই গ'লোঁহি বাবা থান আৰু ইয়াত লিখা আছে 1 মানে কিমানটা খটখটি আছে ইয়াত গন্তি কৰা আছে তো 1 নম্বৰ খটখটি এয়া আৰু কিমান খটখটি উঠিব লাগিব হিচাপ কৰিবলৈ দৰকাৰ নাই মানে ইয়াত লিখাই আছে অলৰেডি তো ফাইনেলি 202টা খটখটি উঠাৰ পিছতো এনেকৈ উঠিব লাগিব পূৰা অৱস্থা বেয়া কাৰণ অলৰেডি তাত খোজকাঢ়িলোঁ আকৌ ইয়াতো মানে পাহাৰে পৰ্বতে একদম আজি বগাই খোৱা নিচিনা লাগিছে একদম পূৰা মজা লাগিছে তো ফাইনেলি ইমান কষ্টৰে বগাই পাই গ'লোহি বাবা থানৰ ওপৰত মানে এইখন হৈছে পুৰণি বাবা থান বাবা থানখন এতিয়া বৰ্তমান ইমান ওপৰলৈ উঠিওৱাত অসুবিধা হোৱাৰ বাবে তললৈ লৈ যোৱা হ'ল অলপ আগত থাকি আহিলে বাবা থানখন আৰু এইখন হৈছে পুৰণি বাবা থান আৰু ইয়াত গোটেই পুৰণা কীৰ্তিচিহ্ন যিবোৰ মাটি খান্দি উলিয়াইছিলে যিবোৰ আৰ্কিটেক্সাৰ আগতে বনাইছিলে সেইবোৰ মাটি খান্দি উলিয়াই পিনি ইয়াত সজাই থোৱা হৈছে কিন্তু যথেষ্ট ওপৰত আছে কিন্তু দেখিবলৈ বহুত ধুনীয়া জেগাডোখৰ ব'লকচোন এই গোটেই জেগাডোখৰ আপোনালোকক কেনেকুৱা সকলোখিনি দেখুৱাই যাম এজন বা গণেশ এজন নটৰাজৰ মূৰ্তিৰ নিচিনা লাগিছে সম্ভৱতঃ হয় নহয় নাজানো যথেষ্ট ধুনীয়া বহুত বেছি মানে কষ্ট এইবোৰ শিলত চব পতা বুজিছেনে ইমান ধুনীয়া ভাগি গৈছে শেষ হৈ গৈছে তথাপিও ধুনীয়াকৈ ৰাখিছে ইয়াত তুলি আনি ধুনীয়াকৈ তাৰপৰা খানি উলিয়াইছে ধুনীয়াকৈ এইখিনি বস্তু সেইবিলাক কিমান ধুনীয়াকৈ মানে সঁচাকৈ আগতে আৰ্কিটেক্ট যিসকল আছিলে যিসকল শিল্পী সঁচাকৈ বহুত ধুনীয়াকৈ কৰিছে আৰু যথেষ্ট ভাগৰ লাগিছে কাৰণে মানে মুখে মাতিবলৈ বহুত কষ্ট হৈ গৈছে কাৰণ ইমানখিনি বগাই মেলি আহিলোঁ কাৰণ অলৰেডি সেই ৱাটাৰফলটো চাবলৈ যাওঁতে ইমানখিনি খোজকাঢ়িবলগীয়া হ'ল আকৌ এইখিনি ইয়াতো 202টা চিৰিৰ পাছতো আকৌ এডোখৰ খোজকাঢ়িবলগীয়া হয় যথেষ্টখিনি বস্তু আছে বহুত ধুনীয়াকৈ ৰাখিছে বস্তুখিনি তথাপিও ইমানো ভালকৈ সংৰক্ষিত হৈ থকা নাই কাৰণ এইবোৰ কীৰ্তিচিহ্ন কাৰণ দুদিনমানৰ পিছত এই বস্তু লাহে লাহে আকৌ নাইকিয়া হৈ গৈ থাকিব আমি দেখাইছোঁ যিমান ধুনীয়াকৈ খোদিত হৈ আছে খালি ইয়াত ভালমানখিনি এইখিনি ৰাখি থোৱা হৈছে তো চিৰিয়াছলি বহুত বেছি ভাগৰ লাগিছে কাৰণ ইমানকৈ খোজ কঢ়া এক্সপিৰিয়েঞ্চ নাই আজি যিমান খোজ কাঢ়িছে চাগে এমাহমানৰ খোজটো আজি অকলে কাঢ়ি দিয়া নিচিনা লাগিছে তেওঁ এইফালে দেখিছেনে আমাৰ চব আমন জীৱনকৈ এনেকুৱা হ'বলগীয়া হৈ গৈছে চবৰ উপায় নাই এতিয়া কোনোবা ফটো মাৰিবি নি ফটো মৰা ভিডিঅ' কৰাৰ ক্ষেত্ৰত খালি চব এক্টিভ বাকী ইভাগে দৰকাৰ হ'লে বহি থাকিব একো নাচায়গৈ ফটোখন কিন্তু মাৰিব লাগিব তো ফাইনেলি ওপৰৰ পৰা আহি গ'লোঁ আৰু এয়া দেখিছেনে
গছজোপা পৰি আছে ৰাস্তাত একদম সেইফালে পাহাৰ একদম সেই দূৰলৈকে দেখা পায় বহুত ধুনীয়া খটখটিত আৰু এয়া হৈছে 194 আৰু 100 সমান আৰু 100 খটখটি যাব লাগিব এতিয়া চিন্তা বিষয় হৈ গৈছে আৰু বহুত থিয় 182টা আৰু 182টা যাব লাগিব ত' আজি মানে পূৰা ফাটি গৈছে